আমি যদি প্রত্যেক প্রতিনিধিয়ে ভাবি থাকো যে সরকারে ফান্ড দিব তার পিছত মডেল ভিলেজ হবে, এইটো নহয়। মডেল ভিলেজটো ৰাইজে তৈয়াৰ কৰিব লাগিব, আমি তাতে সহায় সহযোগিতা আগবঢ়াম। গতিকে আজি তাৰ শুভাৰম্ভ হ'ল। আৰম্ভণিতে এইটো মোৰ প্ৰপ'জাল আছিল, এইটো যে এটা মডেল ভিলেজ কেনেকৈ গম পাব, মানে আহিব যাব, সেইকাৰণে গেটখন আগত দিব লাগে। গেটখন মানে যদি আগত কিবা আছিল, মই গোটেই ইষ্টিমেট ৰিভাইজ কৰি পেলাই মানুহ যেন এই ভিলেজখন সোমোৱাৰ লগে লগে যেন সেই গেটখন চকুত পৰে। কোনোবা অফিচাৰ আহিব, কোনোবা বিভিন্ন ধৰণৰ মানুহ আহিব, এইখন মডেল ভিলেজ, তেওঁলোকে চালে ইয়াতে যদি তেনেকুৱা বা কোনোবা এজন টুৰিষ্টে আহিল, তেওঁলোকে অভাৱ ফিল কৰিল যে এই টুৰিষ্টজনে ভাবিলে যে এই মডেল ভিলেজত এই বস্তুটোৰ অভাৱ হৈছে, নিশ্চয় আমাক জনাব। গতিকে গেটখনৰ আজি আধাৰশিলা শুভাৰম্ভ হ'ব। শুভাৰম্ভৰ পৰা মানে আজি এইখন ভিলেজ মডেল ভিলেজ নামহে হ'ল, কিন্তু কামত নহ'ল, কামটো আৰম্ভ হ'ল। গতিকে মই ভাবোঁ মই বিধায়ক হোৱাৰ পিছত মানে নতুন আকৌ এবাৰ বিধায়ক হৈছোঁ, মানে হৈ পেলাই মানে এই মডেল ভিলেজটো শুভ উদ্বোধন কৰিব আহি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মোৰ চবৰ প্ৰতি অনুৰোধ যে অতি সোনকালে এইটো যিটো নাম দিয়া হৈছে আদৰ্শ গাঁও মডেল ভিলেজ, তাৰে যেনে সৃষ্টি হয়। মই ৰাইজ, সকলো প্ৰতিনিধি, সকলো বিষয়ববীয়া, আমাৰ গাঁওবুঢ়াসকলক মানে এই মডেল ভিলেজ সৃষ্টি কৰাতে সকলোৰে সহায় সহযোগিতা থাকিব বুলি আশা ৰাখি মোৰ চমু বক্তব্য